হাই ফ্ৰেণ্ডছ, আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকৰ ফুচকা বা পানী পুৰি গোলগাপ্পা যি বুলিয়ে কয়। এই ফুচকাটো কেনেদৰে আমি ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ, কেনেদৰে আমি ঘৰতে সেইটো বনাব পাৰোঁ, আপোনালোকৰ মোৰ আজি এই ভিডিঅ'টোৰ যোগেদি দেখাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে আৰু ওলাই নগ'লেও হ'ব, ঘৰতে আপোনালোকে বনাব পাৰিব এই ফুচকা বা পানীপুৰিটো। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া সকলো জানিব পাৰিব আপোনালোকে কেনেকৈ ইমান সহজতে ঘৰতে বনাব পাৰিব। আজি মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। প্ৰথমে মই ইয়াত পানী লৈ ল'লোঁ, মোৰ পৰিমাণ অনুযায়ী পানীটো লৈ লৈছোঁ। ইমান খোলা হৈ যাব পানী, এয়া তাৰপৰা তাৰপিছত মই ইয়াতে দিম তেতেলী টেঙা। তাৰপৰা ইয়াত তেতেলী টেঙাটো মিক্স কৰিব লাগিব। ইয়াতে মই এতিয়া ইয়াতে নিমখ দিম, আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দিব। সোৱাদ অনুসৰি আপোনালোকে নিমখটো দিব। মই নিমখটো মিহলি কৰিছোঁ। মই ইয়াতে তেতেলী টেঙা আৰু নিমখ লগ কৰিলোঁ। আপোনালোকে ইয়াতে ধনিয়াও দিব পাৰে, কিন্তু মই ধনিয়া নিদিওঁ, যিহেতু মই ধনিয়া খাই বেয়া পাওঁ। ইয়াত মই দিম গোন্ধটোৰ বাবে নেমু টেঙা দিম। আপোনালোকে গোন্ধ থকা নেমু টেঙাটো দিব। মই নেমু টেঙা দিছোঁ, গোন্ধটো ভাল আহিবৰ বাবে নেমু টেঙা দিছোঁ। ইয়াত মই দিম জলকীয়া। এয়া জলকীয়া দিছোঁ, চাব পাৰে। তাৰপিছত মই দিম মিৰ্চ পাউডাৰ, কাশ্মীৰী মিৰ্চ পাউডাৰ। আপোনালোকে যিমান জলকীয়া খায়, যিমান খায় সেইমতে দিব। এতিয়া মই মিহলাই দিম এইটো। ইয়াত আপোনালোকে আৰু কিছুমান পদিনা, ধনিয়া এইবিলাক দিব পাৰে। মই এইবিলাক দিয়া নাই, মই ধনিয়া খায়ো বেয়া পাওঁ, সেইকাৰণে এয়া লৰাই দিম। মিক্স হ'ব লাগিব, অলপ টাইম লৰাই থাকিব আপোনালোকে। এয়া চাওক ইমান ধুনীয়া হৈছে, চাব পাৰে। এয়া চাব পাৰে, পানীখিনি, টেঙা পানীখিনি ধুনীয়া হৈছে। মই ল'লোঁ এয়া আলু ল'লোঁ, আলুৰ লগত ল'ম পিঁয়াজ ল'ম, আৰু ইয়াতে দিম মই মটৰ। কিছুমানে বুটটো ব্যৱহাৰ কৰে, মই বুট নিদিওঁ, মই মটৰ দিম। আপোনালোকে চাই থাকিব। আলুখিনি বইল দি ল'লোঁ, বইল দি লোৱাৰ পিছত মই এতিয়া আলুখিনি সানি ল'ম। এয়া চাব, মই ইয়াত ল'লোঁ আলু আৰু এয়া মটৰ, পিঁয়াজ মই কাটি ল'লোঁ, আৰু এয়া মই ইয়াত দিম। এতিয়া মই এইখিনি মিহলি কৰিম, চাব। আলুখিনিৰ লগত মই এইখিনি মটৰখিনি দি দিম। মটৰ যদি নাথাকে আপোনালোকে বুটো দিব পাৰে, বুটো দিয়ে ইয়াত, বুট। তাৰপিছত ইয়াত মই দিম অলপ, সোৱাদটো ভাল লাগিবৰ বাবে মই নেমু টেঙা চেপি দিম অলপ। ইয়াত মই নেমু টেঙাখিনি দি দিলোঁ, চেপি দিলোঁ। এতিয়া মই দিম মিৰ্চ পাউডাৰ, অলপ মিৰ্চ পাউডাৰ দিম। আপোনালোকে কমকৈ জলকীয়া খাব পাৰিলে কমকৈ দিব, বেছিকৈ খাব পাৰিলে বেছিকৈ দিব। মই নিমখ দি দিলোঁ, আগতে নিমখ দিব অলপ ৰৈ গ'ল, পাহৰি গ'লোঁ। এতিয়া এয়া চাব, এয়া মোৰ আলুখিনি ৰেডি হৈছে। এয়া আলুখিনি চাব পাৰে, ধুনীয়া হৈছে। এয়া মই তেল গৰম হ'ব দিছোঁ। তাৰপিছত মই এতিয়া পাপৰটো বহাই দিম। খাব, এটা এটাকৈ বহাই আছোঁ মই পাপৰ। এয়া ধুনীয়াকৈ ফুলি আহিছে, এয়া ধুনীয়াকৈ ফুলি আহিছে, চাওক। এয়া কালাৰটো চাওক, ধুনীয়া আহিছে। এয়া ফুলিছেও ধুনীয়াকৈ। এটা এটাকৈ বহাই থাকিম মই। এয়া মোৰ পাপৰ কেইখন, এয়া বহাই দিম।
এয়া চাওক মোৰ সম্পূৰ্ণ হৈছে এয়া ধুনীয়া হৈছে গোটেইখিনি খাই ধুনীয়া লাগিব চাওক চাওক এয়া আপোনালোকে মোৰ ফুচকা কমপ্লিট হৈছে এয়া দুখন ফুলা নাই দুটা ফুল নুফুলিল কোনো কথা নাই এইটো চলি যাব এয়া চাওক ইমান ধুনীয়া হৈছে এয়া চাব পাৰে এয়া ভাঙি দিলে এয়া পুৰা এয়া চাওক মই এটা আপোনালোকক দেখাই আছো এতিয়া আলু ভৰাই দেখাম এয়া আমাৰ ঘৰৰ সকলোৱে খাই আছে এয়া চাব দেউতা মা ফুচকা ৰেচিপি কমপ্লিট হৈছে এয়া চাব পাৰি ইয়াতে টেঙা আৰু আলু ভৰাই দিছো এয়া খাম ধুনীয়া লাগিছে খাই মোৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰি শ্বেয়াৰ কৰিব আপোনালোকে ঘৰত এনেকৈ ফুচকা বনাবলৈ চেষ্টা কৰি চাব ধুনীয়া হয় আৰু আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই যাবলৈ মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু মোৰ ভিডিঅ'সমূহত আপোনালোকে মৰম দিব আজিলৈ আহিছো ধন্যবাদ